দূৰত্ব বাঢ়িলে কেতিয়াও ভয় নাখাব, কাৰণ দূৰত্ব বাঢ়িলেই গুৰুত্ব বুজি পোৱা যায়। এই পৃথিৱীত সকলোতকৈ বেছি কষ্ট পায় সেইসকল মানুহে যিসকলে হৃদয়ৰ পৰা সম্পৰ্ক ৰক্ষা কৰে, আৰু স্বাৰ্থপৰসকলে নিজৰ স্বাৰ্থৰ বাবে সম্পৰ্কবোৰ ৰক্ষা কৰে। প্ৰয়োজনৰ অবিহনে কোনেও কাষত নাহে। বন্ধু হওক বা বান্ধৱী, স্বাৰ্থ অবিহনে কোনেও প্ৰেম নকৰে। যিসকলে তোমাৰ পৰিশ্ৰম আৰু সপোনক লৈ ঠাট্টা কৰে, তেওঁলোকৰ সংগ ত্যাগ কৰা, কাৰণ তেওঁলোক অহংকাৰী, স্বাৰ্থপৰ, নিজৰ স্বাৰ্থৰ বাহিৰে একো নুবুজে। আজিকালি আধুনিকতা যিমানেই বাঢ়িছে, মানুহৰ প্ৰতি মানুহৰ বিশ্বাস সিমানেই কমিছে, কাৰণ এই আধুনিক সমাজৰ মানুহে আধুনিকভাৱে মানুহৰ বিশ্বাস ভাঙিব শিকিছে। যিদিনা তোমাৰ প্ৰিয় মানুহজনে তোমাৰ ওপৰত খং কৰা এৰি দিব, বুজি ল'বা সেইদিনাৰ পৰা তুমি তোমাৰ প্ৰিয় মানুহজনক হেৰুৱাই দিবা। জানিব বিচাৰে নেকি জীৱন কি? তেন্তে শুনক। সুখ বিচাৰি বিচাৰি এদিন মৃত্যুৰ কাষ চাপি যোৱাৰ নামেই জীৱন। কোনোবাই কৈছিল, আমাৰ জীৱনততো অভাৱেই অভাৱ। কাৰোবাৰ জীৱনত টকাৰ অভাৱ, কাৰোবাৰ জীৱনত প্ৰেমৰ অভাৱ। এই পৃথিৱীত তিনিজন মানুহক ক্ষমা কৰাটো একেবাৰেই কঠিন। প্ৰথমজন হ'ল যিজনে নিজৰ স্বাৰ্থ পূৰণৰ বাবে ভালপোৱাৰ অভিনয় কৰে। দ্বিতীয়জন হ'ল সেইজন বন্ধু যিজন বন্ধুৱে বন্ধুত্বৰ সুযোগ লৈ ছলনা কৰে। আৰু তৃতীয়জন হ'ল সেই বিশ্বাসঘাতী মানুহজন যিজনে বিশ্বাস জয় কৰি পিছত বিশ্বাসঘাত কৰে। যদি বিশ্বাস কৰা ভাগ্য বুলি কিবা আছে, তেন্তে কাকো অপমান নকৰিবা, কাকো বিশ্বাসঘাত নকৰিবা, কাকো কষ্ট নিদিবা, কাৰণ ভাগ্যই খুব ভালদৰেই প্ৰতিশোধ ল'ব জানে। যদি মোক কোনোবাই সোধে প্ৰতিশোধ লোৱাৰ আটাইতকৈ উত্তম পদ্ধতি কি, তেন্তে মই ক'ম মনে মনে থাকা, কাৰণ মোক আঘাত কৰাৰ পিছত মোৰ নীৰৱতা শত্ৰুৰ মনত হাজাৰ ধৰণৰ ভয়ৰ সৃষ্টি কৰে। আপোনাৰ ওপৰত যদি কোনোবাই অভিমান কৰে, তেন্তে কষ্ট নাপাব, কাৰণ অভিমান বহুত দামী বস্তু। অভিমান সকলোৰে লগত কৰিব পৰা নাযায়। যাক যিমান বেছি ভাল পোৱা যায়, তাৰ লগতে সিমান বেছি অভিমান কৰিব পৰা যায়। শত্ৰুৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ নকৰিব। শত্ৰুৰ লগত বেয়া ব্যৱহাৰ নকৰিলে শত্ৰু এদিন আপোনাৰ বন্ধু বনি যাব। মনত ৰাখিব, আপুনি যদি আনক সন্মান কৰিব নাজানে, তেন্তে ভগৱানেও মানুহৰ মনৰ পৰা আপোনাৰ বাবে থকা সন্মানবোৰো কাঢ়ি ল'ব। আনক আঘাত কৰি চৰি কোৱাটো হয়তো একেবাৰে সহজ, কিন্তু কাৰোবাৰ পৰা আঘাত পাই তেওঁক ক্ষমা কৰি দিয়াটো ইমানো সহজ নহয়। আৰু এটা কথা, কাৰোবাক ক্ষমা কৰি আপুনি আপোনাৰ অতীতক সলনি কৰিব নোৱাৰে, কিন্তু আপোনাৰ ভৱিষ্যতক সহজতে সলনি কৰিব পাৰিব। মোক কোনোবাই কৈছিল, মৰিশালিত কোনো বেংক ব্যৱস্থা নাথাকে, মৰিশালিত টকা থবৰ কাৰণে কোনো আলমাৰি নাথাকে। সেয়ে মিছামিছি টকাৰ পিছত পৰি ভগৱানকে পাহৰি নাযাব। ভাল কামত ব্যৰ্থ হ'লে একো নহয়, কিন্তু ব্যৰ্থ হৈ আশা এৰি দিলে জীৱনৰ অস্তিত্ব নাইকিয়া হয়। আপোনাৰ মাজত সততা থাকিলে নিজকে লৈ সুখী থাকক, কাৰণ কিছুমান মানুহেতো সৃষ্টিকৰ্তাৰো ভুল বিচাৰি থাকে। মই বহুত ধৰণৰ মানুহ দেখিছোঁ। ভাগ্যত যি আছে দেখা যাব বুলি কোৱা মানুহবোৰকো ৰাস্তা পাৰ কৰোঁতে সোঁবাওঁ ঘূৰি চোৱা দেখিছোঁ। সম্পৰ্ক বজাই ৰখাৰ দুটাই সহজ উপায় আছে। প্ৰথম, যেতিয়া আপোনাৰ ভুল থাকে তেতিয়া মনৰ পৰা ক্ষমা খুজি লওক। আৰু দ্বিতীয়, যেতিয়া আপুনি শুদ্ধ থাকে তেতিয়া মনে মনে থাকি যাওক। যিজন মানুহে আপোনাক সঁচাকৈয়ে প্ৰেম কৰিব, তেওঁ আপোনাৰ লগত সকলো বিষয় লৈ কথা পাতিব। আৰু যিজন মানুহে আপোনাক বিশ্বাসঘাত কৰিব, তেওঁ আপোনাক সকলো সময়তে প্ৰেম আৰু ভালপোৱাৰ কথা ক'ব। শেষত ইমানটোৱে ক'ব বিচাৰোঁ, পৃথিৱীত সেইসকল মানুহক হতুৱাই
সকলোতকৈ কঠিন কামবোৰো কৰি ল'ব পৰা যায়। যিসকলে কঠিন বিপদতো ধৈৰ্য ধাৰণ কৰিব জানে